সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পানী ওলাইছে আৰু আনফালে ক্ষীৰ বহাই থৈছোঁ। ক্ষীৰৰ ৰেচিপি মই বেলেগ এদিনা দিম। এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ এটা। এতিয়া মই লৰাই দিম। মই জলকীয়া, বিলাহী, আদা, নহৰু চব একেলগে পেষ্ট বনাই লওঁ। আপোনালোকৰ মনৰ ইচ্ছা, আপোনালোকে কেনেকৈ বনায়, কেনেকৈ দিয়ে। ইয়াতে দিম হালধি পাউডাৰ আৰু দিম ৰেড চিলি পাউডাৰ আৰু ইয়াতে দিম গৰম মছলা অলপ আৰু দিম অলপ জিৰা পাউডাৰ। এতিয়া লৰাই দিব অলপ। আৰু মই ইয়াত দি দিম মই মিক্সিত মাৰি লোৱা বিলাহী, জলকীয়া, আদা, নহৰু পেষ্টটো। তাৰপিছত লৰাই দিব অলপ, যাতে চাব হেৰি তেলটো যাতে ওপৰলৈ উঠি আহে, তেনেকুৱালৈকে লৰাই থাকিব। দেখিছেনে কালাৰ ইমান সুন্দৰ। আৰু মোৰ এইফালে পায়স উতলি আছে, আপোনালোকে দেখিছে। এয়া মোৰ হৈ গৈছে। মই ইয়াত এতিয়া মাছৰুমখিনি ঢালি দিম। দেখিছেনে? তাৰপিছত এনেকৈ লৰাই দিব। দেখিছেনে কিমান সুন্দৰ কালাৰ। দেখিছেনে কিমান সুন্দৰ কালাৰ। ইয়াত এতিয়া মই আলুখিনি দি দিম। মই খুব বেছি 2টা আলু কাটিছোঁ। আপোনালোকৰ ইচ্ছা কিমান দিয়ে। এতিয়া মই আলুখিনি দি দিছোঁ ইয়াত মিহি মিহিকৈ কাটি। অকণ মিহি মিহিকৈ কাটি দিব, তেতিয়া অকণমান সিজিবলৈ সুবিধা হয়। এতিয়া মই লৰাই দিম। দেখিছেনে কিমান সুন্দৰ কালাৰ। এনেকৈ মই লৰাই দিম। ইয়াত সোৱাদ অনুসৰি নিমখ দিব। এতিয়া দেখিছেনে তলৰ পৰা পানী নিগৰি ওলাইছে। অলপ ঢাকনি লগাই দিব অলপ টাইমৰ কাৰণে। আৰু মোৰ ক্ষীৰ অলৰেডি ৰেডি হৈ গ'ল। দেখিছেনে মই নৰ্মেল চাউলেই ব্যৱহাৰ কৰিছোঁ ক্ষীৰত। আপোনালোকৰ ইচ্ছা, আপোনালোকে কি চাউল ইউজ কৰে। আৰু দেখিছা কালাৰ কিমান সুন্দৰ হৈছে। আপোনালোকৰ মন গৈছে নেকি বাৰু খাবলৈ? খাব মন গৈছে যদি সকলো আহিবা। এতিয়া মই মিক্সিত যোনখিনি পেষ্ট বনাইছিলোঁ তাৰ পানী ভালকৈ মিক্সিটো এতিয়া দেখিছা তোমালোকে। অলপ টাইমৰ কাৰণে যিহেতুকে পানী লাগিব, নহ'লে আলুখিনি নসিজে অলপ টাইম। মোৰ পৰা প্ৰায়ভাগ আলু সিজিছে। মোৰ ক্ষীৰ অলৰেডি ৰেডি। মই এতিয়া গেছ অফ কৰি দিম। দেখিছে অলপ দেৰি পাছত মই ঢাকনখন উদঙাই দিলোঁ। ইয়াৰ পিছত আলু মোৰ সিজিছে। কালাৰ ইমান সুন্দৰ। ওহো দেখিছেনে? আৰু অলপ মই যিহেতুকে পৰঠাৰ লগত খাম, গ্ৰেভি টাইপৰ কৰিম, সেইকাৰণে আৰু অলপ গেছটো হাই ফ্লেমত দি ঢাকন লগাই অলপ টাইমৰ কাৰণে ৰাখি দিম। মোৰ চব্জি অলৰেডি ৰেডি হৈ গ'ল।